हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं और एटा नतुन भिडिओ লৈ আহিছো। আজি কোনো ধৰণৰ ইন্টাৰভিউৰ কথা নকওঁ, কোনো ধৰণৰ অসম পুলিচৰ আপডেট নিদিও, যেহেতু আজি মই এটো এটা মোৰ ব্লগিং টাইপৰ ভিডিও লৈ আহিছো। কাৰণ আজি মই আপোনালোকক দেখুৱাম যে মই যেটো ঘৰ বনাই আছো, কাৰণ মোৰ থাকিবলৈ ঘৰ নাই, পিছফালে দেখি পাইছে মোৰ হেতু পুৰণা ঘৰ, আৰু মই যেটো ঘৰ বৰ্তমান নতুন বনাই আছো হেতু আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ বনাই আছো, কেইটা বেডৰুম থাকিব আৰু কি কি ফেসিলিটি আছে, গোটেইখিনি মই এইটো ভিডিওত আপোনালোকক দেখুৱাম। তো ভিডিওটো শেষলৈকে চাব, আৰু যদিহে চেনেলত নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। সো বলক বেছি দেৰি নকৰি, বহুত দিনৰ মূৰত ভিডিও লৈ আহিছো, সো সময় পোৱা নাছিলো, তাৰ কাৰণে মই ভিডিও দিয়া নাই। পাৰিলে এতিয়া ডেইলি ব্লগিং কৰিম আৰু ভিডিও দি থাকিম, তো দেখি থাকিব। তো বলক বেছি দেৰি নাই, মই আপোনালোকক ভিডিওটো দেখুৱাই দিওঁ, ঘৰৰ সিস্টেমটো কেনেকুৱা কৰিছো, কিমান দূৰ মোৰ ঘৰৰ কাম হ'ল। তো বলক বেছি দেৰি নকৰো, শুরু করো ভিডিওটো। আর এইটো হল মোর ঘরের সন্মুখর রাস্তা, কারণ ভিডিওটো মই রাস্তার পরাই আপনাদের দেখুৱাম। এইটো হল মই মোর ঘর, এইটো ঘরের সন্মুখর এইটো মেইন রাস্তা, আর এইপিনে যায় পানবাড়ি, এইপিনে পাতিলা দোয়া। সো মোর পালেংবাড়ির ওচৰত ঘর, আর এইটো হল ঘরের সন্মুখত, এইটো আমার পুরানা ঘর, এই দুইটা পুরানা ঘর হয়। ইয়াতে স্টোর আছে, বর্তমান কিবা ঘরের বস্তু রাখিছে, আর এইবিলাক শাটারিঙৰ বস্তুখিনি। আর মই এতিয়া গেট হেতুৱে হৈ আছে, এনেকে সোমাই এইবিলাক ঘৰ সন্মুখত দুটা ভাঙি দিম পিছত, মানে এইটো ক্লিয়াৰ হোৱাৰ পিছত। আৰু এইটো হ'ল মোৰ ঘৰৰ সন্মুখ মেইন দরজা, কাৰণ ইয়াতে হ'ব মেইন দরজা মোৰ, ইয়াতে গ্ৰিল হ'ব। আৰু মই উঠি দেখুৱাইছো, এইটো হ'ব গ্ৰিল, এইটো এটা বেডৰুম নম্বৰত, আৰু মেইন দরজাটো ইয়াত বহিব, এইটো মিডিলত। এইটো এটা বেডৰুম আছে, আৰু এইটো ডাইনিং ৰুম আৰু হল। তাৰপিছত এইটো হ'ব সিঁড়ি, আমাৰ যেটো সিঁড়ি হ'ব ফাৰ্ষ্ট ফ্লৰত যোৱাৰ কাৰণে। আৰু ইয়াতে সিঁড়িৰ তলতে আমি এটা লেট্ৰিন বাথৰুম, কমন লেট্ৰিন বাথৰুম থাকিব। আৰু এইটো লেট্ৰিনৰ টেংকি দেখিছে কেনেকুৱা হৈছে। লেট্ৰিনৰ টেংকিটো ভিতৰত দিয়াৰ কাৰণে আপোনালোকে এইটো কমেণ্ট কৰি জনাব, মোৰ ইমান নলেজ নাই, তথাপিতো মই দি দিলোঁ। আৰু এইটো এটা বেডৰুম হ'ব, এইটো বেডৰুম মানে মই ষ্টুডিঅ' বনাম ভৱিষ্যতত, সেইকাৰণে মই একদম ছাইডত ৰাখিছোঁ এইটো সৰুকৈ। আৰু এইটো এটা বেডৰুম, এইটো হ'ব ডাইনিং, আৰু চবৰে মাজৰ যিটো ৰুম আছে এইটো ডাইনিং আৰু ড্ৰয়িং দুয়োটা মিক্স, মানে এটা হ'ব। আৰু এইটো মাষ্টাৰ বেডৰুম, এইটো এটা বেডৰুম। টোটেল হল মোর বেডৰুম, হল মোর 6টা, আৰু কিচেন এটা, লেট্ৰিন বাথৰুম এটা ইয়াত আছে, আৰু সব বেডৰুমতে লেট্ৰিন বাথৰুম এটাচ থাকিব, সেইটোৱে। তো সব ৰুমতে লেট্ৰিন বাথৰুম এটাচ থাকিব, তাৰ কাৰণে মই ৰুমখিনি 15x15 ৰাখিছোঁ, যাতে লেট্ৰিন বাথৰুম এটাচ কৰাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। ভিডিওটো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব, বলক আৰু কেইটামান মই ওপৰৰ পৰা ভিডিঅ' কৰি দেখুৱাওঁ।